গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই অনলাইন পাঠদান আৰম্ভ কৰিম। ক্লাছ 6 এছামিছ মিডিয়াম ছাবজেক্ট অংকুৰণ পাঠ নং 6। পাঠ নং 6ৰ পাঠটোৰ নাম হ'ল মিত্ৰা মিত্ৰ। মই যোৱা ভিডিঅ'ত কিছু পাঠ আলোচনা কৰি হৈছে আৰু প্ৰশ্ন কিছু উত্তৰ দিয়া হৈছে। এতিয়া আহি পৃষ্ঠা নম্বৰ 39 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ লগত কিতাপটো উলিয়াই চাব। মহামন্ত্ৰী মনোযোগেৰে শুনিব। মহামন্ত্ৰী মনোযোগেৰে শুনিব। হয় মহাৰাজ, ঈশ্বৰে নিশ্চয় আমাৰ আটাইৰে প্ৰাৰ্থনা শুনিলে। মহামন্ত্ৰী ক'লে আমাৰ সকলোৰে প্ৰাৰ্থনা ভগৱানে শুনিছে। ওপৰলৈ চাই সেৱা জনাব, ওপৰত চাই শ্ৰদ্ধা কৰিব, সেৱা কৰিব। নেপথ্যৰ পৰা যজ্ঞদত্তৰ হয় হওক, মহাৰাণীৰ জয় হওক, মহাৰাজৰ জয় হওক আদি ধ্বনি ভাহি আহিব। মহাৰাজ বেকুলতাৰে ভাল খবৰ জনোৱাৰ দ্বাৰ পালজনক মই কি পুৰস্কাৰে পুৰস্কৃত কৰিম? মহামন্ত্ৰী মহাৰাজ, আপুনি মহাযজ্ঞ নামৰ বন্দীজনৰ কথাও ভাবক। এই মহামন্ত্ৰী কৈছে মহাযজ্ঞৰ বন্দীজনৰ কথাও ভাবক। যিজনে জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰেনে? যিজনে জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰে নেকি? স্বৰ্ণকাৰে সঁচা কথা কৈছিল জানো নে পুৰস্কাৰৰ আশাত? এই স্বৰ্ণকাৰ সত্য কথা কৈছিল। মহাৰাজ চিন্তা কৰি এয়া আপুনি হয়তো ঠিকেই ভাবিছে। মহাৰাজে কৈছে চিন্তা কৰি কৈছে আপুনি ঠিকেই ভাবিছে। আৰ কাপোৰৰ পৰে। এতিয়া দৃশ্য হ'ব 2 নম্বৰ। ইয়াত দিয়া আছে চাব, দৃশ্য হৈছে 2। মহাৰাজৰ কক্ষত মহাৰাজ, মহামন্ত্ৰী আৰু মহাযজ্ঞই আনন্দ মনে কথা পাতি আছে। সন্মুখত সুস্বাদু খাদ্য। মহাৰাজ কক্ষত মানে শ্ৰেণীত মহাৰাজে মহামন্ত্ৰী যজ্ঞ আনন্দ মনে কথা পাতি আছে। আৰু সন্মুখত কি আছিল? সুস্বাদু খাদ্য, মানে খুব টেষ্টি খাদ্য আছিল। মহাৰাজ আহাৰ গ্ৰহণ কৰক। যজ্ঞদত্ত। মহাৰাজ আহাৰ গ্ৰহণ কৰক। যজ্ঞদত্ত। মহাৰাজে কৈছে যে আহক আহাৰ গ্ৰহণ কৰক বা খাওক। যজ্ঞদত্ত হেমেকে হাঁহি মাৰি। মহাৰাজ যজ্ঞদত্ত কি কৰিছে? এটা হাঁহি মাৰি দিছে। মই হলো দৰিদ্ৰ ব্ৰাহ্মণ। কি কৈছিল? মই এজন দৰিদ্ৰ মানে দুখীয়া ব্ৰাহ্মণ। এনেবোৰ খাদ্য খোৱাৰ অভ্যাস মোৰ নাই। মই এজন দুখীয়া ব্ৰাহ্মণ, গতিকে মই এই ধৰণৰ ভাল খাদ্য মোৰ খোৱাৰ অভ্যাস নাই। লোভতে গ্ৰহণ কৰিলেও পেটৰ অসুখেই হ'ব। যদি মই লোভত গ্ৰহণ কৰোঁ তথাপিও পিছত কি হ'ব? পেটৰ বেমাৰ হ'ব। মহাৰাজ হাঁহি আপুনি দেখোন বিদুষকো চেৰ পেলাব। আপুনি মহাৰাণীক জেই তোলাৰ বাবে অশেষ ধন্যবাদ। মহাৰাজ কৈছে বিদুষকো চেৰ পেলাব, তাকো মানে চেৰ পেলাব বুলি কৈছে। আপুনি মহাৰাণীক জীয়াই তোলাৰ বাবে অশেষ ধন্যবাদ। সি কৈছিল মহাৰাণীক জীয়াই তোলাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল। হাঁহি সামৰি মাৰিছে। বাৰু এতিয়া আমি আচল কথালৈ আহক। কি কৈছে? বাৰু এতিয়া আমি আচল কথালৈ আহক, আলোচনা কৰোঁ। আৰু আমাৰ আজিৰ এইখিনি প্ৰথম এই পৃষ্ঠাটো মই পাঠ কৰিলোঁ আৰু লগতে বুজাই দিলোঁ। এতিয়া সেই পাঠৰ কিছুমান প্ৰশ্ন উত্তৰ আমি লিখি দিছোঁ। উত্তৰ দিয়া প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন। ক যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰ হ'ব যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি হ'ল স্বৰ্ণকাৰ। এই যজ্ঞদত্তৰ বৃত্তি মানে পেশা কি হ'ল?
স্বর্ণকার মানে সোণাৰী। খ নম্বৰ প্ৰশ্ন, সৰ্পই কাৰ শৰীৰত বিষ পান কৰিছিল? সৰ্প মানে সাপ, কাৰ শৰীৰত বিষ পান কৰিছিল? উত্তৰ হ'ব সৰ্পই মহাৰাণীৰ বিষ পান কৰিছিল। মহাৰাণীৰ শৰীৰত বিষ পান কৰিছিল। এতিয়া গ নম্বৰ প্ৰশ্নটো হৈছে, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? এই বাঘে যজ্ঞদত্তক অলংকাৰখিনি কাৰ আছিল? উত্তৰ, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকোঁৱৰৰ আছিল। এইটো ৰাজকোঁৱৰৰ অলংকাৰখিনি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেই প্ৰশ্ন উত্তৰ কেইটা ভিডিঅ'টো চাই খাতাত লিখিব আৰু ঘৰতে সেইবিলাক মুখস্থ কৰিব। আজিৰ আমাৰ অনলাইন পাঠদান ইমানতেই সামৰণি মাৰিছোঁ।